हेलो फ्रेंड्स, मैं पिंकी शर्मा। मूलाधार चक्रक केनेকৈ আমি হিল কৰিব পাৰি ৰেকিৰ সহায়ত বা ৰেকিৰ অবিহনে আজি আপোনালোকক এই বিষয়ে জনাম। চক্ৰ সম্পৰ্কে মোৰ আগৰ এখন ভিডিও আছে যদিও তাত 7টা চক্ৰ সম্পৰ্কে কোৱা আছে, বাট এই ভিডিওখনত অকল মূলাধাৰ চক্ৰক লৈ আলোচনা কৰিম আৰু আগলৈ प्रतिटो चक्ररे बेलेग बेलेग भिडिओ बनाबोलै चेष्टा करिम। तो फ्रेंड्स, मूलाधार चक्र आमार राजहाड़र एकेबारे हे अंशत अवस्थित, अर्थात क्राउन चक्र माने आमार सहस्रार चक्रर परा आमी जदि काउंट करू तेनहले आमार 7 नम्बर चक्र होइसे मूलाधार चक्र। आमार जीवनर मूल आधार होइसे ए मूलाधार चक्र। এই চক্ৰৰ ৰং হৈছে ৰেড বা ৰঙা আৰু স্পিৰিচুৱেল মন্ত্ৰ হৈছে লাম বা লাং। মূলাধাৰ চক্ৰৰ লৰ্ড বা ভগৱান হৈছে আৰ্চেঞ্জেল মাইকেল। এই চক্ৰৰ এঞ্জেল নাম্বাৰ হৈছে 132321 আৰু तत्व হৈছে কি পৃথিৱী তত্ত্ব। আমাৰ শক্তিৰ মূল উৎস কুলকুণ্ডলিনী শক্তি এই মূলাধাৰ চক্ৰতে অৱস্থিত। এই চক্ৰৰ গ্ল্যান্ড হৈছে এড্ৰিনালিন গ্ল্যান্ড আৰু এই চক্ৰ যদি আমাৰ ব্যালেন্স না থাকে বা নেগেটিভিটিস থাকে বা মূলাধার চক্র যদি ব্লকেজ থাকে, অর্থাৎ আমার এই চক্র যদি সমতুল হৈ নাথাকে তেনেহলে বিভিন্ন ধৰণৰ বেমাৰে আমাৰ শৰীৰখনক গড় বান্ধিব পাৰে, যেনে ভৰিৰ সৰু গাঁঠিৰ সমস্যা, পিঠি বা কঁকালৰ বিষ, হাড়ৰ সমস্যা, কোষ্ঠকাঠিন্যতা, পাইলছ, দুৰ্বল লগা, অত্যাধিক চিন্তা, হতাশা, অসহায় অনুভৱ কৰা, শক্তি, মিছাকৈ কোৱাৰ অভ্যাস, অপৰাধমূলক আচৰণ আৰু বহুতো ধৰণৰ বেমাৰ, তেজৰ বেমাৰ, যিকোনো ধৰণৰ দীৰ্ঘদিনীয়া বেমাৰ এই মূলাধাৰ চক্ৰৰ বেলেন্স বা ব্লকেজৰ ফলতে হৈ থাকে। আমাৰ জীৱন ধাৰণৰ বাবে অন্ন, বস্ত্ৰ আৰু বাসস্থান, চাকৰি, ব্যৱসায় এই সকলো মূলাধাৰ চক্ৰৰ লগতে জড়িত হৈ আছে। তো ফ্ৰেন্ডছ, এই চক্ৰক আমি ৰেকি হিলিঙৰ সহায়ত কেনেকৈ ঠিক কৰিব পাৰি, হিল কৰিব পাৰি তাৰ বিষয়ে আগতে অলপ জানিলো। তো আপুনি যদি ৰেকি কৰে, আপুনি যদি ৰেকি শিকিছে তেনেহলে আপোনাৰ হাত দুখনত আপুনি চিম্বলবোৰ ড্ৰ কৰিব আৰু যদি আপুনি ৰেকি ফাৰ্ষ্ট ডিগ্ৰী শিকিছে তেনে ক্ষেত্ৰত আপোনাৰ চিম্বল ড্ৰ কৰাৰ কোনো দৰকাৰ নাই। ইয়াৰ পিছত আপুনি ৰেকি প্ৰাৰ্থনা কৰিব, তাৰ পিছত আপুনি কৃতজ্ঞতা স্বীকাৰ কৰি আপোনাৰ দুয়োখন হাত আপুনি মূলাধাৰ চক্ৰত ৰাখিব। এখন হাত আপুনি আগফালে ৰাখিব আৰু এখন হাত আপোনাৰ পিছফালৰ পৰা ৰাখিব। এই ধৰণে আপুনি 10 মিনিট ৰেকি দিব আৰু লগতে পজিটিভ এফাৰ্মেশ্যন দিব। কল্পনা কৰিব আপুনি যে আপোনাৰ মূলাধাৰ চক্ৰত থকা সকলো ধৰণৰ নেগেটিভিটিজ, সকলো বেয়া বস্তু দূৰ হৈ গৈ আছে আৰু আপোনাৰ মূলাধাৰ চক্ৰ সম্পূৰ্ণভাৱে সুস্থ হৈ গৈ আছে। আৰু আপুনি যদি ৰেকি শিকা নাই তেনে ক্ষেত্ৰত আপুনি যিকোনো এখন শান্ত পৰিৱেশত আপুনি মেৰুদণ্ডখন চিধা কৰি ধ্যানত বহিব। আপুনি যিকোনো ধ্যানত বহিব, যোগা প্ৰাণায়াম যেনেকৈ আমি কৰোঁ সেই ধৰণে আপুনি ধ্যানত বহিব আৰু 3 বাৰ আপুনি উশাহ নিশাহ নাকেৰে ল'ব আৰু মুখেৰে এৰিব। তাৰপিছত আপোনাৰ মূলাধাৰ চক্ৰৰ মন্ত্ৰ লাং বা লাম, এয়া হৈছে মূলাধাৰ চক্ৰৰ মন্ত্ৰ। এই মন্ত্ৰ আপুনি জপ কৰিব। এই মন্ত্ৰৰ ভিডিও অলৰেডি মই আপলোড কৰিছো, তো আপুনি যদি বিচাৰে সেই ভিডিওখন লগাই পেলাই আপুনি সেই ভিডিওৰ লগতো আপুনি কৈ যাব পাৰে, মন্ত্ৰ আপুনি জপ কৰিব পাৰে। লগতে এই মেডিটেশ্যন
মেডিটেশ্যন কৰাৰ সময়ত আপোনাৰ মন একদম মূলাধাৰ চক্ৰতে আপুনি স্থিৰ কৰি ৰাখিব লাগিব আৰু মূলাধাৰ চক্ৰৰ ৰং হৈছে কি ৰঙা তো আপুনি মূলাধাৰ চক্ৰৰ যেতিয়া মেডিটেশ্যন কৰিব তেতিয়া মূলাধাৰ চক্ৰত আপুনি ৰেড কালাৰটো ফিল কৰিব যদি আপুনি সদায় 10 মিনিট এই মেডিটেশ্যন কৰে তেন্তে আপোনাৰ মূলাধাৰ চক্ৰ সম্পূৰ্ণভাৱে ফিল হৈ যাব তো ফ্ৰেণ্ডছ মূলাধাৰ চক্ৰৰ মেডিটেশ্যন কৰক আৰু চক্ৰৰ লগত জড়িত সমস্যাবোৰক বাই বাই কৰক আৰু লগতে যদি আপুনি ৰেইকি শিকিব বিচাৰে তেনেহলে যোগাযোগ কৰিব পাৰে ধন্যবাদ